স্বাগতম জনাইছো মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ'লৈ আৰু মোৰ নাম হৈছে শ্ৰী BihayDeb আৰু আজি আমি এনেকুৱা এটা টপিকৰ ওপৰত কথা পাতিম যিটো টপিকৰ বিষয়ে জানিবলৈ সকলোৱে ইচ্ছুক আৰু সেই টপিকটো হৈছে অনলাইনত কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি। এতিয়া এটা কথা সকলোৱে কওকচোন যে আমি সকলোৱে অতিৰিক্ত ধন উপাৰ্জন কৰিবলৈ বিচাৰো নাই, নিশ্চয় হয়। সেই ধন লাগিলে যিহৰ কাৰণেই নহওক, ঋণ পৰিশোধ কৰিবলৈ হওক বা নিজৰ ল'ৰা ছোৱালীৰ কাৰণেই হওক বা যিকোনো কাৰণতে নহওক, অতিৰিক্ত ধন উপাৰ্জন কৰিবলৈ সকলোৱে বিচাৰে আৰু সেই ধন উপাৰ্জন কৰিবলৈ ইণ্টাৰনেটৰ বাহিৰে আৰু একো সহজ উপায় হ'ব নোৱাৰে। যিসকল লোকে অনলাইনৰ পৰা টকা উপাৰ্জন কৰিবলৈ বিচাৰে তেওঁলোকৰ কাৰণে ইণ্টাৰনেট পৃথিৱীৰে ভৰি আছে। ফ্ৰীলেন্সিঙৰ পৰা আৰম্ভ কৰি ইউটিউবলৈকে বহুতো উপায় আছে আৰু এইবোৰৰ আটাইতকৈ ভাল গুণ হ'ল যে এইবোৰ আপুনি আপোনাৰ মোবাইলৰ পৰাও আৰম্ভ কৰিব পাৰিব। এতিয়া এটা কথা সকলোকে স্পষ্টকৈ কৈ দিব বিচাৰিছো যে অনলাইনৰ পৰা টকা উপাৰ্জন কৰাটো ইমানো সহজ কথা নহয়। ইয়াৰ কাৰণে সময় আৰু কষ্টৰ প্ৰয়োজন, যেনেকুৱা জীৱনৰ যিকোনো কামতে প্ৰয়োজনীয়। কিন্তু সঠিক মানসিকতা আৰু সঠিক কৌশলৰ সহায়ত আপুনি অনলাইনৰ পৰা কিছু টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিব পাৰিব। এতিয়া আহক আমি কথা পাতো অনলাইনত ধন উপাৰ্জন কৰাৰ কিছুমান উপায়ৰ ওপৰত। প্ৰথমতে আহে আমাৰ ফ্ৰীলেন্সিং হ'ল যদি আপোনাৰ কিবা স্কিল বা নলেজ আছে, সেই স্কিল বা নলেজ ব্যৱহাৰ কৰি আপুনি ফ্ৰীলেন্সিং চাইটসমূহৰ পৰা কাম লৈ সেই কামসমূহ সময়মতে সম্পূৰ্ণ কৰি দিব পাৰিলে আপুনি তাৰ বিনিময়ত ভালেখিনি টকা উপাৰ্জন কৰিব পাৰিব। ফ্ৰীলেন্সিঙৰ পিছত আহে আমাৰ এফিলিয়েট মাৰ্কেটিং। যদি আপোনাৰ ছ'চিয়েল মিডিয়াত ভালেখিনি ফলোৱাৰ আছে তেনেহ'লে আপুনি বিভিন্ন ধৰণৰ বস্তুৰ প্ৰমোশ্যন কৰি যদি সেইবোৰ বস্তু চেল কৰিব পাৰে তেনেহ'লে তাৰ বিনিময়ত আপুনি ভালেখিনি টকা উপাৰ্জন কৰিব পাৰিব। অনলাইনত ধন উপাৰ্জন কৰাৰ বহুতো উপায় আছে। আজি মই এই ভিডিঅ'ত মাত্ৰ দুটা বিষয়ৰহে কথা পাতিলোঁ। ভৱিষ্যতে মই আৰু বহুতো ভিডিঅ' লৈ আহি আছো, গতিকে যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি জনাব ভৱিষ্যতে আপোনালোকে আৰু কিহৰ ওপৰত ভিডিঅ' চাব বিচাৰিছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নেক্সট ভিডিঅ'ত। জয় আই অসম।